নমস্কাৰ। কবিতাৰ শিৰোনাম পূবৰ আমাজনৰ উচুপনি। কবি প্ৰাঞ্জল প্ৰতিম হাজৰিকা। আবৃত্তি মলয়া বৰা। আমাজন, পূবৰ আমাজন, সেউজীয়াৰ পৰশত জীপাল হৈ থকা এটা চিনাকি নাম। কি নাই তাত? এখন সেউজীয়া দলিচা, আবেলিৰ ঘৰমুৱা চৰাইজাকৰ কিৰিলি, এজাক চেঁচা বতাহৰ লহৰ আৰু নিশাৰ বৰষুণ জাকৰ টুপ টুপ শব্দ। কিমান পৰ সেউজীয়াবোৰ মদৰুৱা হোৱালৈ, কিমান পৰ বন্যজন্তুৰ আৰ্তনাদত দুচকু সেমেকি যাবলৈ, কিমান পৰ ৰঙা নীলা ফুলবোৰ মৰহিবলৈ। আজি আমাজনে উচু পিছে, আমাজনৰ বুকুত চলিছে কুঠাৰাঘাত। আজি চেঁচা বতাহজাক নাই, আজি চৰাইজাক মৌন। অৰ্কিডবোৰো ফুলি উঠা নাই, দীঘল উশাহ টানি বহি আছে বন্যজীৱবোৰ, দুচকুত অসহায় চাৱনি। সেউজীয়াবোৰ সেউজীয়া হৈয়ে থাকক, চকুলোবোৰত ফুলি উঠক হাঁহি। আমাজনৰ বুকুত আকৌ উঠক কিৰিলি, ঘৰমুৱা চৰাইজাকৰ। বৰ্ষাৰণ্যত শুনিছো টুপ টুপ বৰষুণৰ শব্দ। ধন্যবাদ।